গাইজ গুড মৰ্ণিং, স্বাগতম কৰিছোঁ অন্য এটা মিনি ব্লগলৈ। এতিয়া বাজিছে 11টা আৰু এয়া ভাত খাব লৈছোঁ। তাইকো ভাবিছোঁ আলু অকণ দি খুৱাই দিওঁ। এপিনে আছে মটৰ আলু ভাজি, এপিনে আছে ভাত আৰু এপিনে আছে আলু পিটিকা। চব খাই লওঁ। মা দেহাই বাৰু এগহা খালে। এতিয়া মই ধুনীয়াকৈ খাই লৈছোঁ আৰু কেপি মেইন বস্তু এটা দেখুৱাম বলক। আৰু এইটো দেখিছেনে, এয়া হৈছে ফেক নেইল। যিহেতু মোৰ সৰু বেবী আছে ন, মই নখ ৰাখিব নোৱাৰোঁ, সেইকাৰণে মই ফেক নেইল অৰ্ডাৰ কৰি আনি লৈছোঁ। আৰু লগতে এইটো গ্লু অৰ্ডাৰ কৰি আনিছোঁ এক্সট্ৰাকৈ, বেছি প্ৰাইজৰ নহয়। এনেকৈ দুটা কভাৰ থাকে, এটা উলিয়াই লৈ ধুনীয়াকৈ তাত ষ্টিক কৰি তাৰ ওপৰৰ কভাৰটো উলিয়াই দিলেই হ'ল, ডাবল চাইড টেপৰ নিচিনা। আৰু এই নেইলটো তাৰপিছত তাত এনেকৈ হেঁচা মাৰি দিলেই হ'ল আৰু বহুত ভাল হয়। চাবচোন কেনেকুৱা লাগিছে মোক, আৰু আপোনালোকক যদি লিংক লাগে তলত কমেণ্ট কৰিব। বাই বাই।